নমস্কাৰ নৱম মানৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক চিয়ৰ ছাকচেছলৈ স্বাগতম। তোমালোকৰ প্ৰথম যিটো পাঠ শিশুলীলা শ্ৰীমন্ত শংকৰদেৱৰ শিশুলীলা শ্ৰীমন্ত শংকৰদেৱ এই কবিতাৰ শিতানত তোমালোকৰ প্ৰথম কীৰ্তন পুথিৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই পাঠটোকে কিতাপখনত দিছে। আমি সেইটোকে আলোচনা কৰিম। এই শিশুলীলা সম্পৰ্কে তোমালোকে নজনা কথা একো নাই বুলিয়েই মই ভাবোঁ। তথাপিতো পাঠটোত যিহেতুকে দিছে আমি আলোচনা কৰিব লাগিব, প্ৰশ্নোত্তৰ আলোচনা কৰিব লাগিব। কিন্তু তাৰ আগতে শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে দুআষাৰমান কথা তোমালোকৰ লগত আলোচনা কৰি লওঁ বুলি ভাবিছোঁ। জন্মকোণ, পিতৃকোণ, মাতৃকোণ এইবিলাক কথা তোমালোকে জানা, মই ইয়াত সময় নষ্ট নকৰোঁ। এতিয়া মই ভাবিছোঁ যিহেতুকে তোমালোকৰ কিতাপত দিছে, গতিকে ভাষা সাহিত্যৰ দিশৰ পৰা শংকৰদেৱক আমি আলোচনা কৰিব লাগিব। মই 3টা দৃষ্টিকোণৰ পৰা শংকৰদেৱ সম্পৰ্কে তোমালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। 1 নম্বৰটো হ'ল ধৰ্মীয় দৃষ্টিকোণ। 2 নম্বৰটো হ'ল ভাষা সাহিত্য। এইটো বৰ গুৰুত্বপূৰ্ণ কথা। আৰু 3 নম্বৰটো হ'ল সমাজ সংস্কাৰ। ধৰ্মীয় দৃষ্টিকোণৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ভাষা সাহিত্যলৈ শংকৰদেৱৰ যি অৱদান, যি আমাৰ অসমীয়া ভাষাৰ ভেটি গঢ়ি থৈ গৈছে, সমাজ সংস্কাৰক হিচাপে শ্ৰীমন্ত শংকৰদেৱে পূৰ্ব শংকৰী যুগৰ সমাজখনক উত্তৰিত কৰি নাম ধৰ্মৰ জৰিয়তে, বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ জৰিয়তে এক বেলেগ সংস্কাৰ কৰি এটা বেলেগ দিশত সমাজখন লৈ গৈছিলে। এই 3টা দিশতেই শংকৰদেৱক তোমালোকৰ লগত মই আলোচনা কৰিম বুলি ভাবিছোঁ। এতিয়া প্ৰথম বিষয়টোৱে মই কৈছোঁ ধৰ্মীয় দৃষ্টিকোণ। শংকৰদেৱ জন্ম হোৱাৰ সময়ত, তাৰ আগত আমাৰ এই অসমখন আজিৰ নিচিনা অসম কিন্তু নাছিলে। ই বৰ অসম। আজি আমি যাক 7 ভনী বুলি কওঁ, গোটেইখিনি একেলগে অসম আছিলে। মানে পূৰ্ব ভাৰতত এই অসম নামৰ দেশখনত শংকৰদেৱৰ জন্মৰ আগত কি পৰিৱেশ আছিলে, সেই পৰিৱেশৰ পৰা কি পৰিৱেশলৈ আনিলে, এই কথাটোৱে আলোচনা কৰিব লাগিব। সকলোৱে জানো শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিলে। আৰু এই বৈষ্ণৱ ধৰ্মৰ মূল উপাস্য দেৱতা আছিলে, প্ৰবন্ধ পাতি পঢ়িলে তোমালোকে পাবা, শ্ৰীকৃষ্ণ। এই শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰা, তেওঁৰ মহিমা ব্যাখ্যা কৰাই আছিলে শংকৰদেৱৰ জীৱনৰ এক উদ্দেশ্য। কিন্তু কেৱল সেই পৰম সত্তাৰ ভগৱানৰ ব্যাখ্যা কৰাটোৱেই কথা নাছিলে, সেইটোলৈ গোটেই জনসাধাৰণক লৈ যোৱাৰ বাবে যি চেষ্টা, তেওঁৰ বিভিন্ন কাৰ্যক্ৰমণিকা আৰু তেওঁ ৰচনা কৰা সাহিত্য সম্ভাৰে এই কামটো কৰাত সহায় কৰিছিলে। পূৰ্ব সমাজখন আছিলে ব্যভিচাৰেৰে সতি একেবাৰে খেলি মেলি হৈ থকা এখন সমাজ। তাত আছিলে বলি বিধান, নৰবলি পৰ্যন্ত আছিলে। ভোগী প্ৰথাৰ নিচিনা অত্যন্ত অসংস্কৃত, অপৰিশীলিত প্ৰথা তাত আছিলে। এতিয়া ভোগী প্ৰথা কি মই সেই বিষয়ে ক'বলৈ নাযাওঁ। তোমালোকৰ বয়স হ'লে, পঢ়া শুনা কৰিলে ভোগী প্ৰথাটো নিজে বুজি পাবা। এইটোৱেই জানি থোৱা যে ভোগী প্ৰথাৰ নিচিনা এটা প্ৰথাক
আজি আমি কোনো কাৰণতেই গ্ৰহণ কৰিব নোৱাৰাটো বেলেগ কথা, তেতিয়াও গ্ৰহণ কৰিব পৰা অৱস্থা নাছিলে। দেৱ দেৱীৰ নামত বিভিন্ন বলি বিধান, কেঁচাই খাটি গোসাঁনীৰ আগত নৰবলি পৰ্যন্ত দিয়া হৈছিলে বুলি তথ্য পাতি পোৱা যায়। এই অৱস্থাৰ পৰা মানুহখিনিক মুক্ত কৰি আনি এক পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি ৰসত মানুহখিনিক নিমজ্জিত কৰাটোৱে আছিলে শংকৰদেৱৰ জীৱনৰ লক্ষ্য। আন্ধাৰে আৱৰি থকা অসমখনক পোহৰেৰে উদ্দীপ্ত কৰি আলোকিত কৰি সেই বলি বিধানৰ পৰা আঁতৰাই আনিলে, বিভিন্ন অসংস্কৃত প্ৰথাবিলাকৰ পৰা আঁতৰাই আনি এক ধৰ্মীয় নতুন জাগৰণ আনিলে। এইটো হ'ল ধৰ্মীয় দৃষ্টিকোণৰ পৰা শংকৰদেৱৰ মাহাত্য। খুব বেয়া পৰিৱেশ আছিলে। আমি সাধাৰণ মানুহে পৰিৱেশৰ দোহাই দি আমি কওঁ যে পৰিৱেশ ইমান বেয়া, আমিনো কি কৰিম, এনেকেই চলিব লাগিব। আৰু পৰিৱেশৰ মূৰটো সলাই দিব আমি সাধাৰণ মানুহে নোৱাৰোঁ। কিন্তু মহাপুৰুষসকলে পৰিৱেশক সমাজৰ মাংগলিক দিশলৈ পৰিৱৰ্তন কৰি এক মাংগলিক সুঁতিত সমাজখনক বোৱাই লৈ যাব পাৰে। পৰিৱেশক তেওঁলোকে পৰাস্ত কৰি এক নতুন বাঞ্ছিত পৰিৱেশত লৈ যাব পাৰে। এইটো হ'ল মহাপুৰুষৰ কাৰণে ডাঙৰ কথা। তেওঁলোকে পৰিৱেশক ভয় নকৰে, পৰিৱেশক জয় কৰে আৰু এটা নতুন পৰিৱেশৰ সৃষ্টি কৰে। এই যিটো নতুন চেতনা ধৰ্মীয় দিশতেই, এইটো শংকৰদেৱৰ জীৱনৰ গুৰুত্বপূৰ্ণ দিশ। বিভিন্ন দেৱ দেৱীৰ পূজা অৰ্চনা কৰিব নালাগে। এক দেও, এক সেও, এক বিনে নাই কেও। এই একক সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ গুৰিতে কেৱল এজন আছে, তেওঁকে আমি পূজা অৰ্চনা কৰোঁ, ভক্তি কৰোঁ। শংকৰদেৱে ভক্তিৰ ওপৰত বেছি গুৰুত্ব দিছে, এইটো এটা মূল কথা। বিভিন্নতাৰ পৰা, বিচ্ছিন্নতাৰ পৰা আঁতৰাই আনি একমুখী কৰিলে। সাধাৰণ তলমজলীয়া মানুহখিনি সমাজত সদায় উপেক্ষিত হৈ থাকে। তোমালোকে মন কৰিবা, আজিও মেহনত কৰি খোৱা মানুহ, সমাজৰ তলমজলীয়া মানুহে পাবলগীয়া সন্মানটো সমাজত নাপায়। আজি এক গণতান্ত্ৰিক বাতাবৰণ আহিছে, সকলো মানুহ সমান। এই দৃষ্টিভংগীলৈ আমি আগুৱাই গৈছোঁ যদিও মন কৰিবা, এতিয়াও ক্ষমতাশালীসকলৰ যিখিনি সমাজত স্থান, সেই স্থানটো আমি সকলোৱে গৈ দখল কৰিব পৰা নাই। কিন্তু শংকৰদেৱে কৈছিলে যে ধনী মানি হ'ব নালাগে, বংশ গৌৰৱ থাকিব নালাগে, উচ্চ সকলৰ একো নালাগে, কেৱল কৃষ্ণক ভক্তি কৰিব লাগে। তোমালোক সকলো আহা। এই যিটো আহ্বান, এই আহ্বানত সমাজৰ সকলো জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো মানুহ লাহে লাহে শংকৰী ধৰ্মত গোট খালে, এটা আত্ম মনোবল পালে। সকলো মানুহেই যে মানুহ, প্ৰত্যেকৰে যে আত্মমৰ্যাদা আছে, প্ৰত্যেকেই যে মূৰ ওখ কৰি জীয়াই থাকিব পাৰে, এই যিটো বল, এই বলটো শংকৰদেৱে মানুহখিনিৰ মাজত প্ৰচাৰ কৰিলে। এই চেতনাটোৱে মানুহক একমুখী কৰিলে। কেৱল বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছে, নাম ধৰ্ম প্ৰচাৰ কৰিছে, কৃষ্ণ মাহাত্ম্য প্ৰচাৰ কৰিছে, সেইটো কথাটো হয়েই। লগে লগে একক পূজা কৰিবৰ বাবে, একক ভক্তি কৰিবৰ কাৰণে নিজৰ একো নালাগে, কেৱল ভক্তিটো লাগে। এই ভক্তিমুখী কৰি ধৰ্মীয় চেতনাৰ জৰিয়তে বিচ্ছিন্নতাৰ মাজত বিভিন্ন দেৱ দেৱী পূজা অৰ্চনা যাগ যজ্ঞ এই ধুঁৱলি কুঁৱলি হৈ থকাৰ মাজত মানুহক নাৰাখি এটা গতি দিলে। এইটো হ'ল ধৰ্মীয় দৃষ্টিকোণৰ পৰা শংকৰদেৱৰ জীৱনৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ ঘটনা। তোমালোক নৱম মানৰ ছাত্ৰ ছাত্ৰী, গতিকে ইয়াতকৈ আৰু মই বেছিকৈ ধৰ্মীয় দৃষ্টিকোণটো ব্যাখ্যা নকৰোঁ বুলি ভাবিছোঁ। তোমালোকে আপুনি বয়স হইলে বুদ্ধি হইব ভাল, গতিকে তোমালোকে এইখিনি কথা পৰৱৰ্তী সময়তে জানিবা। এতিয়া ধৰ্মীয় দৃষ্টিকোণটো মই বাদ দিম, ভাষা সাহিত্যৰ দৃষ্টিকোণৰ পৰা শংকৰদেৱৰ আলোচনা কৰিম বুলি ভাবিছোঁ। আৰু যিহেতুকে
তোমালোকৰ পাঠতো সাহিত্যৰ কিতাপখনতো এই বিষয়টো দিছে। এইটো এটা গুৰুত্বপূৰ্ণ কথা। শংকৰদেৱে নিজে এটা কথা কৈ গৈছিলে যে পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি বিৰচিলে পদে ৰাম কথা। পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি বিৰচিলে পদে ৰাম কথা। পিছৰটোতো মই এতিয়া আৰু নাগাওঁ। মানে শংকৰদেৱে নিজে কৈ গৈছে যে শংকৰদেৱৰ আগতেও পূৰ্ব কবি মাধৱ কন্দলীকে আদি কৰি এটা কবিৰ গোট আছিলে। তেওঁলোকে যিখিনি ৰচনা কৰি থৈ গৈছিলে সেইখিনি দেখি শংকৰদেৱে নিজে কৈছে, হস্তিৰ দেখিয়া লাদ সখা যেনে ফাৰে মাৰ্গ মোৰ ভৈলত তেহনয় অৱস্থা। এটা উচ্চমানৰ সাহিত্য শংকৰদেৱতকে আগতেও চেগা চুৰুকাকে বৈ আছিলে। এটা কথা মন কৰিব ছাত্ৰ ছাত্ৰীসকল, একো নোহোৱাৰ পৰা একো কৰিব নোৱাৰি। কিবা এটা থাকিব লাগিব, তাৰে ৰূপান্তৰ কৰি বেয়াখিনি আঁতৰ কৰি ভালখিনিক লৈ আমি আগুৱাই যাব লাগিব। সেই পূৰ্ব কবিসকলৰ যি সাহিত্য সম্ভাৰ আছিলে শ্ৰীশ্ৰীকে বৈ আছিলে, উপচনি নাছিলে। এইটো সঁচা। শংকৰদেৱে ভাষা সাহিত্যৰ সাধনা কৰাৰ জৰিয়তে কৃষ্ণ ভক্তিলৈ মানুহখিনিক অনাৰ লগে লগে সাহিত্যৰ এটা বিশাল ধাৰাও সৃষ্টি কৰি দিলে। তেওঁৰ ৰচনা সম্ভাৰৰ মাজত উদ্দেশ্যমুখী সাহিত্য। শংকৰদেৱৰ সাহিত্য কেৱল কলাৰ কাৰণে কলা, সাহিত্যৰ কাৰণে সাহিত্য, আৰ্টছ ফৰ আৰ্টছ চেক নহয়, আৰ্টছ ফৰ লাইফ চেক, জীৱনৰ কাৰণে সাহিত্য। কি জীৱন? মানুহখিনিক একত্ৰিত কৰাৰ চেষ্টা। সেই একত্ৰিত একমুখী জীৱন ধাৰা এটা আনিব লাগিব। তাৰ কাৰণে গোটেই ভাষা সাহিত্যৰ সৃষ্টি কৰিলে। অংকীয়া নাট ৰচনা কৰিলে। আছে অংকীয়া নাটখিনি তোমালোকে ডাঙৰ হলে আলোচনা কৰিবা। গোটেই বিশ্বত বৰগীত বুলি এবিধ উচ্চাংগ সংগীত সৃষ্টি কৰিলে। কোনেও আৰু বিশ্বত শংকৰদেৱ মাধৱদেৱক বাদ দি বৰগীত ৰচনা কৰিব পৰা নাই। তোমালোকৰ বোধ কৰোঁ 10, 11, 12 পাঠত একোটা একোটা বৰগীত পাবা। শংকৰদেৱৰো পাব পাৰা, মাধৱদেৱৰো পাব পাৰা। বৰগীত ৰচনা কৰিলে, নাট ৰচনা কৰিলে। কীৰ্তন পুথি অসমৰ মৌচাক বুলি কয়। মৌৰ ৰস চাকত যেনেকে থাকে, কীৰ্তন পুথিৰ মাজত গোটেই ৰসবিলাক জমা হৈ আছে, সঞ্চিত হৈ আছে। আমি কীৰ্তন পুথিখন মেলি ললেই সেই সাহিত্যৰ মৌ মিঠা স্বাদ আমি উপভোগ কৰিব পাৰোঁ। এই সাহিত্যই অসমীয়া ভাষা সাহিত্যৰ ভেটি নিৰ্মাণ কৰিলে, সমগ্ৰ ভেটি নিৰ্মাণ কৰিলে। সেই ভেটিৰ ওপৰতে, সেই বুনিয়াদৰ ওপৰতে গইনা লৈ আজি আমাৰ ভাষা সাহিত্যৰ এই সমৃদ্ধি শক্তিশালী হৈছে। আমি আগুৱাই গৈ আছো। এইটো ভাষা সাহিত্যৰ দৃষ্টিকোণৰ পৰা শংকৰদেৱৰ গুৰুত্বও অত্যন্ত বেছি। একো নাছিলে, সেই পূৰ্ব কবিসকলৰ থোপটোৱে কিছু কিছু সাহিত্য ৰচনা কৰাৰ বাহিৰে চিৰচিৰকৈ মাত্ৰ বৈ আছিলে, একো নাছিলে। কিন্তু শংকৰদেৱে ইয়াত উপচনি দিলে, পলস পৰিল। সেই পলসত বিভিন্ন সাহিত্য মাধৱদেৱকে আদি কৰি বৈষ্ণৱ যুগৰ বাকী কবিসকল, ৰচনাকাৰসকলে বিভিন্ন সাহিত্য সৃষ্টি কৰি এটা ঔষধ দৌল বান্ধি থৈ গ'ল। গতিকে আজিৰ ভাষা সাহিত্যই শংকৰদেৱৰ ওচৰত সদায় ঋণী হৈ থাকিব লাগিব। গোটেই বিশ্বত বন্দিত হৈ থকা কীৰ্তন পুথিৰ নিচিনা এখন পুথি, মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষাৰ দৰে এখন পুথি আমাক শংকৰদেৱৰ প্ৰেৰণাতহে মাধৱদেৱে আমাক দি থৈ গৈছে। গতিকে ভাষা সাহিত্যৰ দিশৰ পৰা শংকৰদেৱৰ জীৱন আমাৰ কাৰণে, অসমীয়া ভাষা সাহিত্যৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। তাৰ পিছৰ দৃষ্টিকোণটো মই কৈছো সমাজ সংস্কাৰ। যিখন সমাজত নিয়ম বুলি যিখিনি চলিছিলে সেইখিনি অনিয়ম।
সেই তাৰ পৰা মানুহক মুক্ত কৰি এখন নতুন চাবা শংকৰদেৱৰ ভাওনা বা হৰিনাম কীৰ্তনৰ জৰিয়তে সৰল সহজ অনাখৰী চহাসকলক একগোট কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰাৰ যি ব্যৱস্থা লৈছিল সি বৰ গুৰুত্বপূৰ্ণ। কিন্তু আজিৰ যুগ পৰিৱৰ্তন হৈছে। এটা প্ৰশ্ন কৰিব পৰা যায়, সেই পৰিৱেশ আজি আছেনে নাই? সহজ সৰল হোজা চহানো আজিৰ সমাজত আছে ক'ত? একান্ত চিত্তে ভগৱানক বিচাৰি ফুৰাজনক আজিনো ক'ত পোৱা যায়? গাঁৱৰ বহু সেৱা সকামত নাম গাবলৈ ভকত পোৱাই টান হৈ আহিছে। নাম প্ৰসংগ মুষ্টিমেয় কেইজনমানে কৰি অনুষ্ঠান এক প্ৰকাৰ শেষ কৰাৰ পিছত নিজৰ সময় সুবিধা মতে আন নিমন্ত্ৰিতসকলে আহি খোৱা বোৱা কৰি যায়হি। ভৱস্থিৰে সেৱকীক হয়তো ক'ব, কি কৰিব সময় নাই, এইমাত্ৰ আহি পাই এয়া ওলাইছোহি আৰু। এইটো আজিৰ পৰিৱেশ। যুগ সলনি হ'ল। আমি এতিয়া এটা বেলেগ যুগত বাস কৰিছোঁ। তাহানিৰ মধ্যযুগীয় ব্যৱস্থা, আজিৰ ব্যৱস্থা বেলেগ। কিন্তু আজিও সেই প্ৰাসংগিকতা আছে কাৰণে প্ৰবন্ধকাৰে এই বিষয়বিলাক আলোচনা কৰিছে। গতিকে এইখিনি হ'ল শংকৰদেৱে অন্ধকাৰত সোমাই থকা পূৰ্ব ভাৰতৰ বৰ অসমৰ গোটেই সমাজখনক, সকলো নগা, মিচিং, কৈবৰ্ত সকলোকে একেলগ কৰি, এই 12 ভকতৰ কথা আছে, তোমালোকে এইবিলাক পাবা। নগাৰ নৰোত্তম, গাৰুৰ গোবিন্দ ইত্যাদি ইত্যাদি কথাবিলাক সকলোকে একেলগে বহুৱাই নাম কীৰ্তন কৰাই সকলো যে সমান, সকলো যে কৃষ্ণক ভক্তি কৰিব পাৰে, এই উদাহৰণটো দেখুৱাই গৈছে। উচ্চ নিচৰ কোনো কথা নাই, সকলো সমান। গতিকে সমাজত সকলো সমান এই ভাৱটো আনি দিয়াটো বৰ ডাঙৰ কথা। উচ্চ বৰ্ণৰ সকলে নিম্ন বৰ্ণৰ সকলক কিছু পৰিমাণে অস্পৃশ্য বুলি ভাবিছিলে। সেই অস্পৃশ্যতা আঁতৰাই বহুদিনৰ পিছত গান্ধীজীয়ে যি অস্পৃশ্যতাৰ আন্দোলন কৰিছিলে, বহুতে কৈ আছে বিজ্ঞসকলে যে শংকৰদেৱে কোন কাহানিতেই সেইটো শেষ কৰি থৈ গৈছে আমাৰ অসমত। সেইকাৰণে অসমত বৰ্ণবিদ্বেষটো তুলনামূলকভাৱে আন ঠাইতকৈ কম। এইটো কম কথা নহয়। নামঘৰ গণতান্ত্ৰিক চিন্তা চেতনাৰ ভেটি। গাঁৱৰ সকলো গঞা গোট খাব, নামঘৰত বহি সকলোৱে মিলি আলোচনা কৰিব, এক সিদ্ধান্ত কৰিব, সেই সিদ্ধান্ত মতে সকলো আগবাঢ়ি যাব। সকলোৱে মিলি সিদ্ধান্ত কৰাৰ যিটো গণতান্ত্ৰিক প্ৰক্ৰিয়া, যিটো আজি চলি আছে, তাহানিতে শংকৰদেৱে সমাজ সংস্কাৰৰ ক্ষেত্ৰত আৰম্ভ কৰি থৈ গৈছে। আহা, সকলো আহা, একো নালাগে তোমালোকৰ, সকলো আহি বহা, কৃষ্ণক ভক্তি কৰা। এই যে সকলো আহি একেলগে বহিল মাৰ বান্ধি, এইটো সকলো একেলগে বহাৰ সম অধিকাৰ, এইটো শংকৰদেৱে মানুহখিনিক দি থৈ গ'ল। এই মনোবলটোকে কোৱা যায় শংকৰী মনোবল। এই মনোবল শংকৰদেৱে দি যোৱাৰ কাৰণেহে পৰৱৰ্তী সময়বিলাকত বিভিন্ন ধৰণৰ ঘটনাৰে মানুহে নিজৰ আত্ম অধিকাৰ ইত্যাদি ইত্যাদি কৰিবলৈ সক্ষম হৈছে। এইটো হ'ল সমাজ সংস্কাৰৰ দিশত শংকৰদেৱৰ জীৱনৰ গুৰুত্ব। এনে এজন প্ৰতিবাদৰ ব্যক্তি আৰু বহু দৃষ্টিকোণ আছে, কিন্তু মূলত মই ভাবো ধৰ্মীয় দৃষ্টিকোণেৰে দিলে এক নতুন চেতনা, ভাষা সাহিত্যৰ যোগেদি দিলে আমাৰ অসমীয়া ভাষা সাহিত্যৰ বুনিয়াদ, সমাজক দি গ'ল পোহৰৰ এক নতুন যাত্ৰা। পোহৰ আলোকমুখী যাত্ৰী আমাক কৰিলে, আমি পোহৰ বিচাৰি গৈ আছো। এই গোটেইখিনি কাম এজন ব্যক্তিৰ জীৱনত কৰাটো অত্যন্ত কষ্টকৰ কাম, বহুত কষ্ট কৰিছে। এই গোটেইবিলাকে শংকৰদেৱক মহাপুৰুষ কৰিছে। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে মই চমুকৈ এইখিনিকে কৈছোঁ। কৈ পেলাই আমি এটা পাঠটোলৈ যাম। আজি আৰু পাঠটোৰ মাজত নসমাও বুলিয়ে ভাবিছোঁ। শিশু লীলা, শ্ৰীকৃষ্ণৰ শিশু লীলা। শ্ৰীকৃষ্ণ একেলগে তেওঁৰ ঈশ্বৰ
ঐশ্বৰিক গুণবিলাকো শিশু খ্ৰীষ্টৰ মাজেদি প্ৰকাশ হৈছে। একেলগে মানুহ, ঈশ্বৰ, পৰম সত্তা অনুভৱ কৰিব পাৰো, উপলব্ধি কৰিব পাৰো, দেখুৱাই দিব নোৱাৰো। কিন্তু সেই ঐশ্বৰিক গুণসম্পন্ন শিশুজনৰ কিছুমান মানুহৰ দৰে এক মানৱিক লীলা আছে। সৰু সৰু ল'ৰা ছোৱালীয়ে যেনেকৈ ধেমালি কৰে মাক দেউতাকৰ লগত, সমনীয়াৰ লগত, সেইবিলাকো কৃষ্ণৰ মাজত আছে। এই দুয়োটাকে প্ৰকাশ কৰিছে শিশুলীলাৰ মাজেদি। তোমালোকৰ ইয়াত যিটো পাঠ দিছে তাতো পাঠটোত পাবা। মই গোটেই পাঠটো একেবাৰে শাৰীয়ে শাৰীয়ে তোমালোকৰ আগত পঢ়ি মই ব্যাখ্যা কৰিবলৈ নাযাওঁ। মূল কথাকেইটাহে মই ক'ম, তাৰপিছত প্ৰশ্নোত্তৰলৈ যাম। গতিকে আজি নৱম মানৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত প্ৰথম মই এই পাঠটো লৈ আহিছোঁ। গতিকে পৰৱৰ্তী আলোচনাত আমি পাঠটোৰ বিষয়ে আলোচনা কৰিম। খুব বেছি দীঘলীয়াকৈ মই কথা বতৰা কৈ নাথাকোঁ। শংকৰদেৱ সম্পৰ্কে জানিবলগীয়া কথাকেইটা, গুৰুত্বপূৰ্ণ দৃষ্টিভংগী যিকেইটা আছে সেইকেইটাক লৈ মই আলোচনা কৰিলোঁ। জন্ম ক'ত সেইবিলাকতো জানাই, বিভিন্ন নামৰ মাজতো আছে। সেইখিনি তোমালোকে পঢ়া শুনা কৰি ল'বা। আৰু সদায়ে আমি গাঁও ভূঁই নগৰ চহৰ য'তে নাথাকোঁ কিয় আমি শংকৰদেৱৰ প্ৰভাৱৰ পৰা কেতিয়াও মুক্ত হ'ব নোৱাৰোঁ। শংকৰদেৱক কোনোবাই গুৰু হিচাপে স্বীকাৰ কৰি লৈছে নে নলৈছে সেইটো বেলেগ কথা। কিন্তু শংকৰদেৱৰ পাণ্ডিত্যৰ যি প্ৰভাৱ, সৰ্বগ্ৰাসী প্ৰভাৱ সমাজৰ ওপৰত, তাৰ পৰা কোনো সাৰি যাব নোৱাৰে। তুমি মই সকলো তাৰ মাজতে আছো। গতিকে থাকা, কুশলে থাকা, এইখিনিকে কামনা কৰি আজিৰ এই পাঠটোৰ আলোচনাৰ এইটো পূৰ্ব আলোচনা বুলি ক'ব পাৰা, এইখিনিতে সামৰণি মাৰিছোঁ। নমস্কাৰ।